সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষ মহোৎসৱৰ আজি 9 নৱেম্বৰ দিনা শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত সমূহ শাখা সাহিত্য সভাৰ সহযোগত আমি বীৰ লাচিত বৰফুকন মহাবিদ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী স্মৃতিতপন কাৰ্যসূচী হৈ গৈছে। স্মৃতিতপন কৰিছে ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেম বৰুৱাদেৱে। ইয়াৰ পাছতে এখন পতাকা উত্তোলন কৰা হৈছে অসমৰ বিভিন্ন ব্যক্তিসকলৰ জৰিয়তে আৰু শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 100খন পতাকা আমি উত্তোলন কৰিছোঁ আৰু শাখাসমূহৰ সন্মানীয় সভাপতিসকলে এই 100খন পতাকা উত্তোলন কৰিছে আৰু মূল পতাকাখন উত্তোলন কৰিছে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন ডাঙৰীয়াই। ইয়াৰ পাছতে শোভাযাত্ৰা হ'ব। শোভাযাত্ৰাত আমি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যিটো প্ৰতীকীক আমি আগবঢ়াই লৈ যাম। এই প্ৰতীকীৰ ৰূপত আমি তেখেতক মানে ঘৰৰ প্ৰতীকী আমি আগবঢ়াই লৈ যাম। তাৰ পাছতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ পাছত আমি আকৌ বীৰ লাচিত বৰফুকন মহাবিদ্যালয় প্ৰাংগণলৈ উভতি আহিম। তাৰ পাছতে আমি দিনৰ প্ৰায় 12:30 মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে। আৰু এই মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা ডাঙৰীয়া, অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা বাইদেৱে ইয়াত নিৰ্দিষ্ট বক্তা প্ৰদান কৰিব। আজি মোৰ কাৰ্যসূচী আৰম্ভণি কাৰ্যসূচী ইমানে। ধন্যবাদ। সভাৰ আজি সোৱাগ তোলা অনুষ্ঠান আৰম্ভ হৈছে অসম সাহিত্য সভাৰ 1917 চনত জন্ম লাভ কৰা এই ঐতিহ্যৰে ভৰোণ শিৱসাগৰ জিলাত শিৱসাগৰ জিলা সাহিত্য সভা আৰু বীৰ লাচিত বৰফুকন মহাবিদ্যালয় এই সকলোৰে সহযোগত আজি এই যিটো আমাৰ নান্দি, এই নান্দিটো আৰম্ভ হৈছে। নান্দি মানে হ'ল নন্দতী দেৱতা জয়স্যাং তস্মাৎ নান্দিতী সংগীতা, যি অনুষ্ঠানেৰে দেৱতাসকলকো আনন্দিত কৰে, তেনেকুৱা এটা অনুষ্ঠান আজি আমি ইয়াত আৰম্ভ কৰিছোঁ। এইটো দ্বিতীয় অনুষ্ঠান। প্ৰথমটো চৰাইদেউত হৈ গ'ল, ইয়াৰ পিছতে গোলাঘাটত হ'ব আৰু শেষৰটো হ'ব যোৰহাটত। মূল কাৰ্যসূচী তাত আৰম্ভ হ'ব আৰু তাৰে মাংগলিক অনুষ্ঠান হিচাপে এইটো আমি গ্ৰহণ কৰিছোঁ এই জন্মস্থানৰ পৰা। অসম সাহিত্য সভাৰ কাৰণে পবিত্ৰ তীৰ্থস্থানস্বৰূপ চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু কেইটামান দিনৰ পিছতে শতবৰ্ষত ভৰি থ'ব। চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ প্ৰতিগৰাকী কৰ্মীৰ কাৰণে, প্ৰতিগৰাকী সতীৰ্থৰ কাৰণে অতি পবিত্ৰ ভূমি। এই ভৱন আজিৰ পৰা 100 বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল ৰাধাকান্ত বৰুৱাই। আমি আজিৰ এই দিনটোত ৰাধাকান্ত সন্দিকৈ বনোৱা সেই ভৱন 100 বছৰ হোৱা উপলক্ষে আমি আজি ইয়াত আয়োজন কৰিছোঁ সোৱাগ তোলা অনুষ্ঠান। প্ৰথমটো অনুষ্ঠান চৰাইদেউত হৈ গৈছে, আজি শিৱসাগৰত অনুষ্ঠিত হৈছে। কাৰণ শিৱসাগৰ অসম সাহিত্য সভাৰ জন্মভূমি। এই শিৱসাগৰৰ মাটিৰ পৰাই পদ্মনাথ গোহাঁই বৰুৱাদেউ, শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ পতাকা প্ৰথম উত্তোলন কৰিছিল। আজি আমি এই দিনটোত আমি প্ৰতিগৰাকী প্ৰাক্তন সভাপতিক স্মৰণ কৰিছোঁ আৰু চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিৰ্মাণৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আমি শ্ৰদ্ধা জনাইছোঁ। আজি এই সময়খিনি আমাৰ কাৰণে আচলতে সংকল্প লোৱাৰ দিন। কাৰণ অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনে 100 বছৰত ভৰি থৈছে। এই 100টা বছৰত নানা গৌৰৱময় ইতিহাস আমি দেখিছোঁ। এই সময়খিনিত বহু উত্থান পতন আমি দেখা পাইছোঁ। আমি আহি থকা দিনত যাতে অসম সাহিত্য সভাৰ ধ্বজা অসমৰ জাতীয় জীৱনৰ উৎকৰ্ষৰ কাৰণে উত্তোলন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব। আমি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পবিত্ৰ মৰ্যাদা যাতে আমি সকলোৱে ৰক্ষা কৰিব পাৰোঁ,
অসম সাহিত্য সভাৰ প্ৰতিজন বিষয়ববী আৰু কৰ্মীয়ে যাতে জাতীয় জীৱনৰ উৎকৰ্ষৰ কাৰণে আমি নিষ্ঠাৰে সততাৰে সেৱা কৰিব পাৰোঁ, ভাষাৰ বিকাশ সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি যাতে সকলোৱে নিজৰ নিজৰ সাধ্য অনুসৰি আমি কাম কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আৰু পুনৰবাৰ অসম সাহিত্য সভাৰ প্ৰতিগৰাকী পৰলোকক আমি বিষয়ববীয়াক আমি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ আৰু আমাৰ সকলো সতীৰ্থকে আমি আমাৰ শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1925 চনৰ 2 ডিচেম্বৰ তাৰিখে এইটো উন্মোচন কৰা হৈছিল। এটা শতিকাৰ অন্তত 2025 চনৰ 2 ডিচেম্বৰত 100 বছৰ পূৰ্ণ হ'ব আৰু সেই পূৰ্ণ হোৱাৰ উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱননো কি বস্তু, এটা ঘৰেই নহয় যে অসমীয়াৰ যে প্ৰাণ তাত সোমাই আছে। জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, এই প্ৰত্যেকৰে আশীষ ধন্য হৈ, তেখেতৰ পদধূলিৰে ধন্য হৈ এই যিটো গৃহ, যিটো ভৱন, এই ভৱনটো এটা জাতীয় অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আৰু সেই গৃহটোৰ আমি নৱপ্ৰজন্মৰ যিসকল আমাৰ উঠি অহা ভাই ভনী, তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছোঁ, যাতে তেখেতসকলে ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি গভীৰভাৱে অনুৰক্ত হয় আৰু তেখেতসকল অনুগৃহীত হয়। উদ্দেশ্য আমাৰ সিমানেই আছিল। চিৰ চেনেহী মোৰ ভাষা জননী।